নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্তত দুটাকৈ ডাঙৰ খবৰ আপোনালোকক জনাব যত্ন কৰিম। 17 ছেপ্টেম্বৰত অৰুণোদয়ৰ শুভাৰম্ভ হ'ব। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক শ্বেয়াৰ কৰিম। 17 ছেপ্টেম্বৰত অৰুণোদয়ৰ যেতিয়া শুভাৰম্ভ হ'ব, আপুনি 17 ছেপ্টেম্বৰত অৰুণোদয়ৰ ধনখিনি লাভ কৰিবনে? ইয়াৰ শুভ উদ্বোধন হ'ব সেইদিনাত অৰুণোদয় আঁচনিৰ ধনখিনি সকলো হিতাধিকাৰীয়ে লাভ নকৰিব। তেতিয়াহ'লে আপুনি কেতিয়াৰ পৰা অৰুণোদয়ৰ ধনখিনি পোৱা আৰম্ভ কৰিব? পূৰ্বৰ হিতাধিকাৰী হিচাপে আপুনি চলিত মাহত অৰুণোদয়ৰ 1250 টকা লাভ কৰিবনে? এনে গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰা হৈছে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে, পেজটোত অৱশ্যে এটি ফ'ল' দিব, ভিডিঅ'টোত লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইতিমধ্যে অৰুণোদয়ৰ থাৰ্ড ফেজৰ কাম আৰম্ভ হৈছে আৰু চৰকাৰে পূৰ্ণগতিত এই কাম আৰম্ভ কৰিছে। অৰুণোদয়ৰ বাছনি প্ৰক্ৰিয়া চলিত মাহতেই শেষ হোৱাৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 17 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন। সেইদিনা অৰুণোদয়ৰ থাৰ্ড ফেজৰ হিতাধিকাৰীসকলৰ শুভ উদ্বোধন কৰা হ'ব। তো বন্ধুসকল, আচলতে অৰুণোদয়ৰ শুভ উদ্বোধন কৰা হ'ব মানে আপুনি এইটো ভাবিব নালাগে যে আপুনি 17 ছেপ্টেম্বৰতে অৰুণোদয়ৰ ধনখিনি পোৱা আৰম্ভ কৰিব। তো অৰুণোদয়ৰ ধনখিনি আপুনি পাওঁতে ছেপ্টেম্বৰ মাহটো পাৰ হৈ যাব পাৰে, যিহেতু 17 ছেপ্টেম্বৰত অৰুণোদয়ৰ শুভাৰম্ভহে হ'ব। যিহেতু পূৰ্বৰ দৰে যদি নীতি নিয়মত বাহাল থাকে, চৰকাৰ যদি নীতি নিয়মৰ সলনি নকৰে, অৰুণোদয়ৰ ধনখিনি আপুনি প্ৰত্যেক মাহৰ 10 তাৰিখে লাভ কৰে। যাৰ কাৰণে 17 ছেপ্টেম্বৰত অৰুণোদয়ৰ শুভাৰম্ভ হ'লেও আপুনি 10 অক্টোবৰৰ পৰাহে অৰুণোদয়ৰ ধনখিনি পোৱা আৰম্ভ কৰিব পাৰে। তো এইটো এটা সম্ভাৱ্য তথ্য আপোনালোকক প্ৰদান কৰা হৈছে। আৰু 17 ছেপ্টেম্বৰত যেতিয়া অৰুণোদয়ৰ শুভ উদ্বোধন হ'ব, তেতিয়াই অৰুণোদয়ৰ লিষ্টত আপোনাৰ নামটো আপুনি লাভ কৰিব। নতুন পুৰণা সকলো হিতাধিকাৰীক সাঙুৰি লোৱা হ'ব এই থাৰ্ড পেজৰ জৰিয়তে। আৰু আপুনি অন্ততঃ কিছুদিন ৱেইট কৰিব লাগিব অৰুণোদয়ৰ ধনখিনি পোৱাৰ কাৰণে, কিয়নো 17 ছেপ্টেম্বৰত যদি চৰকাৰে শুভ উদ্বোধন কৰি আপোনালোকক ধনখিনি প্ৰভাইড কৰে, তেতিয়াহ'লেতো কোনো কথাই নাই, নহ'লে আপুনি অক্টোবৰলৈ ৱেইট কৰিব লাগিব। তো এইখিনিতে আহক যে পুৰণা যিসকল হিতাধিকাৰী আছে, তেওঁলোকে চলিত মাহত অৰুণোদয়ৰ 1250 টকা লাভ কৰিবনে? ইয়াৰ বাবেও আপুনি কিছুদিন ৱেইট কৰিব লাগিব। বেছি দিন নহয়, আপুনি এই ভিডিঅ' ৰেকৰ্ডিং কৰা সময়ৰ পৰা আৰম্ভ কৰি আপুনি 14 তাৰিখ সন্ধিয়ালৈ আপুনি ৱেইট কৰিব লাগিব। এইখিনি সময়ত যদি আপোনাৰ ধনখিনি বেংক একাউণ্টত নাহে, তেতিয়াহ'লে আপুনি চলিত মাহত অৰুণোদয়ৰ ধনখিনি নাপাব। আৰু সেই অনুপাতে আপুনি ছেপ্টেম্বৰ মাহটো অৰুণোদয়ৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে। আৰু গৈ আপুনি 10 অক্টোবৰৰ পৰা অৰুণোদয়ৰ ধনখিনি পোৱা আৰম্ভ কৰিব পাৰে। কিন্তু মাজতে 17 ছেপ্টেম্বৰত যিহেতু অৰুণোদয়ৰ শুভ উদ্বোধন হ'ব পুনৰবাৰ, যাৰ কাৰণে অৰুণোদয় থাৰ্ড পেজৰ হিতাধিকাৰীৰ শুভ উদ্বোধন হ'ব, সেই তাৰিখত অৰুণোদয়ৰ ধনখিনি আচলতে চৰকাৰে প্ৰভাইড কৰিব নে নকৰে, ইয়ালৈ আমি পিছলৈ ৱেইট কৰিব লাগিব, সময়লৈ আমি চাব লাগিব। তো ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ যদি কিবা মতামত আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত প্ৰদান কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।